সকলোকে নমস্কাৰ জনালোঁ। 15 দফীয়া দাবীত 15 ছেপ্টেম্বৰত গুৱাহাটীত যুৱ সমাৱেশ। এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন পদ সৃষ্টি, পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিল, কেন্দ্ৰীয় চৰকাৰৰ অধীনকে ধৰি সকলো খালী পদ শীঘ্ৰে পূৰণ কৰা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰা, ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী চাকৰি প্ৰাদেশিকীকৰণ কৰা, টিউটৰসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা, DYFIৰ প্ৰধান দাবী, অৰ্থাৎ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে অহা 15 ছেপ্টেম্বৰত গুৱাহাটীত যুৱ সমাৱেশ আহ্বান কৰিছে। 15 ছেপ্টেম্বৰত দিনৰ 11 বজাৰ পৰা গুৱাহাটীৰ চচলত যুৱ সমাৱেশৰ আয়োজন কৰা হৈছে। সকলোকে উক্ত যুৱ সমাৱেশত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে DYFIয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছোঁ যে 15 দফীয়া দাবীৰে 15 ছেপ্টেম্বৰত গুৱাহাটীৰ চচলত দিনৰ 11 বজাত যুৱ সমাৱেশৰ আয়োজন কৰা হৈছে। টিউটৰসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা, শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰা, ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ নিয়মীয়াকৰণ কৰা, ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰি সেই বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, কেন্দ্ৰীয় চৰকাৰৰ অধীনকে ধৰি সকলো খালী পদ শীঘ্ৰে পূৰণ কৰাৰ লগতে আৰু অন্যান্য দাবীসমূহক লৈ DYFৰ এটা গুৰুত্বপূৰ্ণ অধিৱেশন আয়োজন কৰিছে, অৰ্থাৎ যুৱ সমাৱেশৰ আয়োজন কৰিছে। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।